Hi, Ann. Hi, Ann. Hi. নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটা নতুন ভিডিঅ'লৈ। তো আজি আমি আহিছোঁ পঞ্চৰত্ন ব্ৰিজৰ কাষতে লাগি থকা পঞ্চৰত্ন ইকো কেম্পত। আৰু এই ইকো কেম্পত আমাৰ বাবু গুণময় আৰু তাৰ জেঠি, যিহেতু তাৰ জেঠিৰ আজি বাৰ্থডে, সেয়েহে তাৰ বাৰ্থডেৰ নামত আমাৰ বাবুক সি জিপ লাইন উঠাব বোলে। চ' বৰ্তমান সিহঁতে ৰেডি উঠাবলৈ চাওক, বৰ্তমান ৰেডি। এতিয়া গ'ল আমাৰ বাবু গুণময় আৰু তাৰ জেঠি, এয়া ৰেডি কৰি আছে ইয়াৰ ভাইটিহঁতে। চ' কি পৰিধান কৰিব লাগে মানে সেফটিৰ কাৰণে, যেহেতু জিপ লাইনটো ৰিস্কি হয়। চ' এয়া জিপ লাইন উঠি আছে, সম্পূৰ্ণ ৰেডি। এতিয়া লাহে লাহে দিওঁ আৰু আহি আছে। Hi, Ann. Hi, Ann. Hi. প্ৰথম যেতিয়া সি ভয়ে খুৱাই আছিল, চাওক যিহেতু সৰু ল'ৰা হয়, সেয়ে সৰু জিপ লাইন উঠিব দিলোঁ। আৰু এয়া বৰ্তমান ভিউ, এইখিনিৰ ভিউ। চ' মোৰ ভিডিঅ' কেনে লাগিলে নিশ্চয় জনাব।